গুড ইভিনিং এভৰিৱান মই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালেই আছে আজি বোলে আমাক ক'ৰবাত নিব কিন্তু এতিয়ালৈকে কোৱা নাই আজি কিমান দিন হ'ল দেই বেটাৰ স্কুল বন্ধ কেতিয়া দিছিলে জুলাই 13 তাৰিখে তেতিয়াৰ পৰা আজিলৈকে ক'তো নিয়া নাই দেই আজি কেই তাৰিখ হয় 9 তাৰিখ 13 তাৰিখৰ পৰা আজি 9 তাৰিখ স্কুল খুলিব হ'ল আজিলৈকে নিয়া নাই কিন্তু আজি কৈছে যে আজি ক'ৰবাত যাওঁ বুলি এতিয়া ক'ত নিয়ে নকয় ক'ত যাবা যাম এফালে সাৰপ্ৰাইজ ছাৰপ্ৰাইজ কৰিয়ে ৰাখি দিছে কোৱা আকৌ ক'ত নিবা নকৈছা কোৱা তেতিয়াহে গম পাম ক'লৈ নিবা এনেই যাম নেকি এনে ওলোৱা কি আছে ন সাৰপ্ৰাইজ আৰু সাৰপ্ৰাইজটো যদি কৈ দিওঁ কিহৰ সাৰপ্ৰাইজ থাকিব আৰু ঠিক আছে আমি ওলাই লওক তুমি ওলোৱা হৈ গ'ল অ'কে বাই আমি এতিয়া ওলাই লওঁ দেখাম বাৰু আমি ক'ত গৈছোঁ কিনো ছাৰপ্ৰাইজ দিছে ব'লক নে কি কোৱা আমি এতিয়া ওলালোঁ যাম আৰু ক'ত যাম আৰু নক'লে আৰু ক'ত নিব আজি আগত আমাৰ জিও বহিছে গৈ থাকোঁচোন ক'ত যাম আৰু ক'ত পালোহি এতিয়া এইডোখৰ আমি দেখোন মাকুমে পামগৈ এতিয়ালৈকে মোক কোৱাই নাই আমি যে ক'ত যাম মোৰ সন্দেহ লাগিছে যে এঠাইত নিব হয়তো হয় নে নহয় গৈ পালেহে গম পাম আৰু দেই আমি পাই গ'লোহি দেই আনিলে আৰু আমাক দৰ্জাখন বন্ধ কৰি দিছে আমাৰ জিও যাবগৈ এইজনী আমাক ছাৰপ্ৰাইজ দিছে চা আনি পিনি পাই গ'লোহি আমি ইয়াত আহি দেই চাহ খাব লৈছোঁ এইটো কি হয় আলু চপ এইটো কি হয় ন ললিপপ চিকেন ললিপপ এতিয়া চাহ লওঁ চাহ খাওঁ এইয়া কি কৈছে চাচোন তুমি খাইছা খাই কেনেকুৱা লাগিছে হা কাইট আছে এয়া মিতালী বা মই বা বুলি কওঁ আৰু হাজবেণ্ডে কি বুলি কয় আকৌ দিয়া আকৌ ইয়াৰ সম্পৰ্কই বেলেগ চক এজনীয়ে কয় বা আৰু এটাই কয় ভনী আমি চাহটো এতিয়া খাই লওঁ আমাৰ জিও যে নতুন ঘৰ পাই একদম ক'বই পোৱা নাই ক'ত ঘূৰি ফুৰিছে ক'ত কি কৰিছে ঠিকনা নাই আৰু কাইলৈ ঘৰ চফা কৰোঁতেহে গম পাব বেটা পেহীয়েকৰ ঘৰত আহি গীটাৰ বজাব ধৰিছে আমাৰ জিও দেখিছে নাই জিও হাই জিও কি কৈছে কোৱাচোন কি কৈছে আকৌ এবাৰ কোৱাচোন গেলামাল দোকানত যিমান হয় ন কি কৈছে শুনিছে মোৰ মানে গেলামালৰ কি কচমেটিকৰ দাম মই ইমানেই মোৰ কচমেটিকৰ বস্তু কিনো মানে গেলামালতে ইমান নহয় বুলি কৈছে চব না কি যে কথা কয় ন আকৌ কোৱাচোন এবাৰ দেখিছে মই মানে বস্তুবোৰ ইমান নষ্ট কৰোঁ নেকি মই লগাওঁ সৰু মাছৰ পিটিকা বনাই বোলে সৰু মাছ লগত কি দিব চৰি দেই সৰু মাছৰ বোলে সৰু মাছ বোলে পাতত দিব বোলে মই মাছ নাখাওঁ ইমানকৈ নাজানো তথাপিও আৰু কি কয় কি দিব নহৰু দিব ন নহৰু দিব আদা তাৰপিছত গোল নেমু জলকীয়া কিবা কিবি দিব আৰু একদম লাষ্টত দেখাম দেই আপোনালোকক
আপোনালোকে জনাবচোন মানে মাছৰ কি হয় এইটো কি কয় মাছৰ পিটিকা এইটো জুইত দিব এতিয়া ন জুইত দিব এতিয়া আপোনালোকে কেনেকুৱা পায় খাই জনাবচোন হয় এইটো মাছৰ পিটিকা পাতত দিয়া হয় এইফালে কঁঠাল গুটিৰ পিটিকা আজি আপোনাৰ আছে লোকেল আমি এতিয়া খাম মজা আছে খাম বহি লওঁ দেই খাই লওঁ একদম ইণ্ডাছ খাম হেল্ল' গাইজ মাকুমৰ পৰা আমি ঘৰ আহি মাত্ৰ সোমাইছোঁহি ভাল লাগিলে বহুত দিনৰ মূৰত আচলতে ওলাই গ'লোঁ লগে ভাগে এসাঁজ খালোঁ সদায় নিজে বনাই খাই খোৱাতকৈ কিন্তু বেলেগে বনাই দিয়াটো বেছি ভাল লাগে নহয় জানো আজি ভিডিঅ'টো ইমানেই আছিলে আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম আজিলৈ আহিছোঁ বাই বাই